खुलुमबाय स्टुडियोआव दङ उदांस्रि मोसाहारि गरेसरनि खोन्दो जौगाखां मावखुलियाव गोदानै लुफुंना जिबाथि फाइनेन्स 2021-22 डिउरिं 2023-24 बाजेटजों लुफुंजानाय खिखरसालिखौ बेखेवदों। थामजिनं गरेसर बियाबनि बेन्दोंआव थानाय गरेसर खोन्दो जौगाखां मावखुलियाव गोदानै लुफुंजानाय जिबाथि फाइनेन्स 2021-22 डिउरिं 2023-24 नि बाजेटजों 14,28,913 रांजों लुफुंजानाय खिखरसालिखौ दिनै बिटिआरनि थामजिनं गरेसर बियाबनि एमसिएलए पबित्र कुमार बर'आ बेखेवनानै होबाय। दिनैनि बे खिखरसालि बेखेवनाय हाबाफारियाव बाहागो लायो गरेसर खोन्दो जौगाखां मावख'नि मावख'गिरि बिसिडिसिनि मासिगिरि गरेसर खोन्दो इउपिपिएलनि गाहाय नेहाथारि गरेसर खोन्दो जौगाखां मावखुलिनि मावफारियाफोर आरो इउपिपिएल दोलोनि दैदेनगिरि बिथांमोना बाहागो लायो। बे बेखेवनाय हाबाफारियाव बाहागो लानायजों लोगोसे एमसिएलए पबित्र कुमार बर'आ बिटिआरनि थामजिनं गरेसर बियाबाव गोबां मावथांखिफोरखौ मोननो हादों आरो बिटिआर सरकारा रायजो राजानि थाखाय गोबां जौगाथायनि खामानि मावनो हादों होननानै खौरांगिरिनि गेजेरजों फोरमायो। बेनि अनगायैबो पबित्र कुमार बर'आ खौरांगिरिनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिना लानि। আজি আমাৰ गरेसर সমষ্টিত আমাৰ ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত যেহেতু ইয়াত কমিউনিটি টয়লেট নিৰ্মাণ কৰা হৈছিলে আজি খুব উদ্বোধন কাৰ্যসূচী আছিলে। এই উদ্বোধন কাৰ্যসূচীত আমাৰ দলৰ সন্মানীয় বিষয়ববীয়াসকল আছিল আৰু সন্মানীয় আমাৰ বিধু কমিউনিটি সন্মানীয় বিষয়াসকলো আছিল। যিখিনি কাম ইয়াত কৰিব লগা ইষ্টিমেট মতে সম্পূৰ্ণৰূপে ইয়াত সজাই তোলা হৈছে আৰু স্কিমখিনি খুবেই ৰাইজে আদৰি লৈছে। এইটো যিহেতু আজিৰ দিনটোত আমি যোৱা বছৰত 23-24 যিটো আমাৰ 15 ফাইনেন্সৰ ফাণ্ডৰ দ্বাৰা এইটো নিৰ্মাণ কৰা হৈছে হিচাপে কমেও আমি 5টাতকৈ অধিক আমি কমিউনিটি টয়লেট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এইবাৰো আৰু 12টাতকৈ অধিক আমি কমিউনিটি টয়লেট পাবলৈ সক্ষম হৈছোঁ। আৰু আজি ৰাতিপুৱাতে আৰু এটা কাৰ্যসূচী আছিলে, এইটো আমাৰ কালচাৰ এফেয়াৰ্ছৰ দ্বাৰা সন্মানীয় আমাৰ বিটিআৰৰ EM দাউবৈচা ডাঙৰীয়া আহিছিলে। তেখেতৰ নেতৃত্বত আমি জহলাও নীলেশ্বৰ ব্ৰহ্ম মঞ্চখন উদ্বোধন কৰা হৈছে। এই কাৰ্যসূচীখন আমি সমাপন কৰি আহিছোঁ আৰু এই হিচাপে गरेसৰৰ যিখিনি অভাৱ অভিযোগৰ ক্ষেত্ৰত বিটিআৰ পৰা আমি যেনেকৈ পাব লাগে প্ৰায় কিছু সৰু সুৰাকৈ হ'লেও আমি পাওঁ বুলি ক'ব লাগিব। যথেষ্ট সমস্যা আছে। গোটেইখিনি গাঁও চুবুৰীবিলাক চাব লাগিলে ফানৰ দৰকাৰ, ৰাস্তা পদূলিৰ বহুত সমস্যা আছে। মোৰ সমষ্টিত সকলো চুবুৰীবিলাকে চেণ্ড গ্ৰেভেল লাগে, ৰাস্তাটো নিৰ্মাণ কৰিব লাগে, দলং কৰিব লাগে, বহুত কথা আহিছে। কিন্তু ফাণ্ড হিচাপে এলোকেশ্যনত যিখিনি থাকে বছৰৰ ছেছন হিচাপে সেইখিনিৰে গোটেই কৰিব পৰাটো সক্ষম নহয়। তথাপি মোৰ সমষ্টিত এইবাৰো আমি আৰু SOPD ফাণ্ডৰ দ্বাৰা কিছু ৰাস্তা পাবলৈ সক্ষম হৈছোঁ। হিচাপে যোৱা বছৰৰ যিখিনি আমি 32টা এই 3 বছৰৰ 32টা ৰাস্তা নিৰ্মাণ কৰাৰ যুগ হ'ব হিচাপে সমষ্টিত কাম হোৱাটো আমি দেখিছোঁ। আৰু আজি যিখিনি আমি বিটিআৰ চৰকাৰৰ পৰা পাব লাগে, মই এমচিএলএ হিচাপে যিখিনি দিব লাগে ছাৰে পাৰাপক্ষলৈকে দিয়াৰ কাৰণে বিটিআৰ চিফ মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাথৰি সমস্যাটো আমাৰ সমাধান হোৱা বুলি ক'ব লাগিব। বৰলীয়া নদী অলপ সমস্যা দি আছে, এইখিনিও বৰ্তমান গোটেই দিশত আমি চাই আছোঁ কেনেকৈ কি কৰিব পাৰোঁ। এই সুবিধাটো বিটিআৰ চৰকাৰৰ পৰা পায় বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা পায়, সেইখিনি আমি যোগাযোগটো ৰাখিছোঁ। নিশ্চয় সময় অনুপাতে আমি এই সমস্যাবিলাক সমাধান কৰি নিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম বুলি কথা দিছোঁ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों।
नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।